আসসালামু আলাইকুম হাই ফ্ৰেণ্ডছ আজি মটন চুপ ৰেচিপি লৈ আহিলোঁ ছাগলী মাংসৰ জোল বহুত টেষ্টি হয় হেলথিও হয় যিসকলে বনাই জানিবই আহকচোন কেনেকৈ বনালো চাও তাৰ বাবে মই এই মাংস কমকৈ আছে হাড়দি বেছিকৈ আছে এইখিনি মই ধুনীয়াকৈ উতল আহিব দিছোঁ কুকাৰত নিমখ হালধি একোৱে দিয়া নাই অকল পানীত উতল আহিব দি ফেনখিনি উলিয়াই পেলাই দিম পানীখিনি থাকিবই তাত পিয়াজ জলকীয়া নহৰু আদা অকণমান থেতিলাই লোৱা আৰু তেজপাত আৰু মছলাৰ ভিতৰত এইখিনি দি ধুনীয়াকৈ উতল আহিব দিম আৰু মছলাৰ ভিতৰত জিৰা গুড়ি ধনিয়া গুড়ি আৰু অকল গোটা জালুক অকণমান গুড়ি বহুত গুড়ি কৰিব নালাগে তেনেদৰে দিয়া যাব আৰু ইয়াত অকণমান ৰেড চিলি কাৰণ ইয়াত হালধি দিয়া নাযাব যিহেতু বহুত বগা হৈ থাকিলেও ছোৱালীজনী খাবলৈ বেয়া পায় সেইকাৰণে অকণমান সৰু বাচ্চা থাকিলে অকণমান ৰেড চিলি বা কমকৈ হালধি দিলে হ'ব তেল অকণমানো দিয়া নাই এয়া মই ভালদৰে এইখিনি দি আৰু মান ধনিয়া পাত দি হুইচেল মাৰিছোঁ সিজি যোৱাকৈ এয়া হৈ গ'ল বহুত টেষ্টি হৈছিল বহুত হেলথিও হয় আপোনালোকে এনেদৰে খালি কৰি খাব পাৰিব ভাতৰ লগতো খাব পাৰিব এনেদৰে বনাই চাব আৰু মোৰ ৰেচিপিবোৰ যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।